হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আছোঁ দিয়ক, ভালে আৰু। পূজাৰ বতৰ বেয়া নহয়, মানে কি গুৱাহাটীত আহিছোঁ ফুৰিব, গাঁৱত যোৱাই নাই। ঘৰত মানে পেহীহঁতৰ ঘৰত আহিছোঁ আজি, কিন্তু ৰাতিপুৱাই মানে কি 12টামান বজাত আহিলোঁ, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। কেনেকৈ আহিলোঁ, কি খালোঁ, কি কৰিলোঁ দেখুওৱা নহ'ল। এতিয়া মানে ভিডিঅ'টো মই যে ভিডিঅ' বনাব লাগে পাহৰিয়ে গৈছোঁ। পেহী ক'লে ভিডিঅ' এটা বনাই দিয়া, মই মানে হেৰি কৰোঁ, সেই ভগৱত কীৰ্তন পাঠ কৰোঁ, তুমি ভিডিঅ'টো বনাই দিয়া। সেনেকৈ কৰোঁ তাতে মই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ না কি, আপোনালোকক চব দেখাওঁ। এতিয়া পেহী মানে কি ভগৱত পাঠ কৰিব ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক, সৰু এটা ভিডিঅ' মানে সকলোৱে মৰম দিব, ভিডিঅ'বোৰ চাব, মই চবৰে ভিডিঅ' চাম, চাই থাকক ধুনীয়াকৈ। এইয়া পেহী মানে আৰম্ভ কৰিছে, আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ, চাই থাকক। হৰি ৰাম ৰাম বিষ্ণু পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাহবি মোৰ বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ জীৱন নৰহে মোৰ প্ৰাণ ৰাহবি মোৰ পথিৰ ধন জন জীৱন যৌৱন জীৱ নিৰন্তৰে ৰাম 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 মায়া সজা মাজে আছয় সুমতি যা হৰি ৰাম ৰাম হৰি ৰাম 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 হে ৰাম। পেহী মানে সন্ধিয়াৰ ঘোষা পাঠ কৰা হৈ গ'ল। এতিয়া মানে ভিডিঅ'টো এতিয়া মানে কি মই শেষ কৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু পেহীহঁতৰ মানে ঘৰটো মানে সেই আধৰুৱা হৈছে, মানে বনাইছে মানে পকী ঘৰ, কিন্তু সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে ঘৰটো দেখাই নাযায়, পিছত বেলেগ এদিন আহিলে দেখাই দিম।